আন্তৰিক স্বাগতম জনাইছো ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ অসম টেটৰ লগত জড়িত এটা ডাঙৰ খবৰ আপোনালোকক দিবলৈ লৈছো যিহেতু আপোনালোকে সকলোৱে জানে যে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰা মতে আপোনালোকৰ প্ৰতি বছৰে আপোনালোকৰ টেট অনুষ্ঠিত হ'ব আপোনালোকে সকলোৱে জানে যে 2021 বৰ্ষৰ টেট অনুষ্ঠিত হৈ গ'ল আপোনালোকৰ ৰিজাল্ট দিয়া হ'ল আপোনালোকে এপ্লাই কৰিছে এতিয়া আপোনালোকে পৰ্যায়ক্ৰমে আপোনালোকৰ এলপি ইউপি সেকশনৰ বাবে আপোনালোকৰ লিষ্টসমূহ আপোনালোকৰ কেণ্ডিডেট সকলৰ লিষ্টসমূহ উলিয়াই আহিব বৰ্তমান আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়াটো চলি আছে তো বন্ধুসকল এতিয়া কথা হল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ লৈছো হেয়া হল যিসকল প্ৰাৰ্থী অৰ্থাৎ যিসকল কেণ্ডিডেট আগন্তুক দিনত অসম টেটত এপিয়াৰ হ'বলৈ গৈ আছে তেওঁলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিম হেয়া হল টেট পাছ কৰি শিক্ষক বা শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখি আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট হেয়া হল যদি আপোনালোকে হাই স্কুল হায়াৰ সেকেন্ডাৰীৰ লগতে আপোনালোকে ইউপি অৰ্থাৎ আপাৰ প্ৰাইমাৰী পৰ্যায়ত যদি আপোনালোকে শিক্ষক হ'ব বিচাৰে তেতিয়া হলে আপোনালোকে মাষ্টাৰ্ছ অৰ্থাৎ আপোনালোকে মাষ্টাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব আপোনালোকৰ যেতিয়া মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ কৰা হ'ব তেতিয়াহে আপোনালোকে আপাৰ প্ৰাইমাৰী আপোনালোকৰ হাই স্কুল হায়াৰ সেকেন্ডাৰী টেটত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব এয়া এক গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক দিবলৈ যত্ন কৰিলো যদি আপোনালোকৰ সপোন আছে যে আপোনালোকে শিক্ষক হ'ব বা শিক্ষয়িত্ৰী হ'ব তেতিয়া হলে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক হৈ পৰিব তো বন্ধুসকল এই ভিডিঅ'টোত এইখিনিয়ে ভাল লাগিলে লাইক এটা কৰিব লগতে শ্বেয়াৰ কৰি সকলোকে জনাবলৈ নাপাহৰিব আৰু আগন্তুক দিনত আপোনালোকৰ প্ৰভিজনাল মেৰিট লিষ্টসমূহ কেনেকৈ দিয়ে এলপি ইউপি সেকশনৰ বাবে আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম তাৰ বাবে আমাৰ চেনেলটো ইউটিউবত চাই থাকিবলৈ নাপাহৰিব এই ভিডিঅ'টোত মানে আকৌ আহিম এক নতুন ভিডিঅ' সৈতে জয় অসম ধন্যবাদ